এডভাৰটাইজমেণ্ট। বন্ধু এজন দৰকাৰ, বয়সৰ কোনো সীমা নাই, দুখ থকাটো কিন্তু বাধ্যতামূলক। তপন দাসৰ কবিতা আবৃত্তিৰ দিৱানা হ'ব লাগিব, ন্যূনতম এদিন ভোকত থকাৰ থাকিব লাগিব অভিজ্ঞতা। শৈশৱত লোডশ্বেডিঙত মোমবাতিৰ পোহৰত কিতাপৰ টেবুলত টোপনিত লালকাল হৈ যোৱাৰ প্ৰমাণ হিচাপে এখন চাৰ্টিফিকেট আবেদনখনৰ লগতে গাঁঠি দিব, নতুবা গাঁঠি দিব পূজাত মিনিমাম 3 বছৰ কাপোৰ নিকিনাৰ এখন ডিপ্ল'মা। হোৱাটছএপত ঘনে ঘনে মোৰ মেছেজ আহিছেনে নাই চাবলৈ ইচ্ছুক হ'ব লাগিব। অলপ ইগ' থাকিলে ভাল, মই চিগাৰেট খালে মুখকো চাব লাগিব, ডেমেজ হৈ যোৱা সপোনবোৰক ৰিপেয়াৰ কৰাৰ কৌশল জানিব লাগিব, জাজ নকৰাকৈ মোৰ পাপবোৰৰ কনফেশ্যন এটা এটাকৈ শুনিব লাগিব। মোৰ দেউতাৰ ব্ৰেক নথকা চাইকেলখন দেখি হাঁহিলেই কিন্তু কৈ থলো, অন দ্য স্পট চাকৰি যাব। গতিকে মিলিছে যদি সকলোবোৰ ক্ৰাইটেৰিয়া আবেদন কৰক, লাষ্ট ডেটলৈ নৰ'ব। এটা দুটা নিমিলিলে নেগচিয়েট কৰিম দিয়কচোন। আচ্ছা, দৰমহাৰ বাবদ মোৰ নিৰ্ভেজাল বিশ্বাস দিলে কেনে হ'ব, চলিবতো? তেন্তে তুলি লওক কলম, খামৰ ওপৰত মোৰ পোষ্টেল এড্ৰেছ, পোষ্ট এপ্লাইড ফৰত বন্ধু উইথ ন' ৰিটায়াৰমেণ্ট, নিৰ্ভুলকৈ লিখক 6 ডিজিট পিনক'ড আৰু চহী এটা মাৰি পঠিয়াই দিয়ক মোলৈ। মই আবেদন পঢ়াৰ মুডতেই আছোঁ।